চবে কৈ আছে এইবিলাক নকৰিবা নকৰিবা বাট উপায় নাই উপায় নাই মোৰ লাইফ মানে মই যাক ভাল পাওঁ সিয়ে গুচি গ'ল আৰু মই থাকি কি লাভ কৰিছে আৰু এয়া ট্ৰেইন আহিব আৰু চ' অলপমান ৱেইট কৰি আছোঁ অলপ দেৰিকৈ আহিব চ' বাই অল ফ্ৰেণ্ডছ লাভ ইউ অল চ' ভালকৈ মৰিবৰ মন নাই জানা বুকুখন বহুত কঁপি আছে বাট উপায় নাই ন উপায় নাই তাক বহুত ভাল পাইছিলোঁ যে সেইটো কাৰণে লাভ ইউ মা লাভ ইউ দেউতা তোমালোকে ভালকৈ থাকিবা ভাইটি আছে ভাইটিক ভালকৈ পঢ়াবা বাই মৰিবৰ ভয় লাগে বাট উপায় নাই মোৰ মা দেউতাৰো একো ভুল নাই হা ফ্ৰেণ্ডছ চ' বহুতকে মিছ কৰিম বেয়াও লাগিছে বাই চ' সকলোৱে ভালে কুশলে থাকা আৰু ইয়াৰে কামনা কৰিলোঁ দেই বাই হাঁহি মুখে যাব ওলাইছোঁ ভিডিঅ'কেইটা চালে বন্ধুসকল আজি এই ভিডিঅ'টোত কোনো ভিউজ পাব বা লাইক পাবৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই একচুৱেলি মোৰ বহুত খং উঠিছে আৰু কিছুমানে প্ৰেম আৰু আত্মহত্যা মানে প্ৰেম মানে আত্মহত্যা এনেকুৱা দেখাব বিচাৰিছে মানে এটা কথা কওঁ আপোনাৰ আত্মহত্যাটো কিছুমান মানুহে আমাৰ ভাৰতবৰ্ষত কিছুমান ল'ৰা ছোৱালীয়ে ট্ৰেণ্ডত আনিব খুজিছে যে কাই কিমান আত্মহত্যা কৰিব পাৰে প্ৰতিযোগিতা পাতিব খুজিছে আৰে বয়স কিমান তোমাৰ প্ৰেম কৰিব আহিছা প্ৰেমৰ নিদৰ্শন দাঙি ধৰিব আহিছা আৰু কৈছা ভিডিঅ'টোত যে লাভ ইউ মা লাভ ইউ পাপা তোমালোকৰ মোৰ মা দেউতাৰ কোনো দুখ নাই ঘণ্টা তুমি মৰম কৰা তোমাৰ মা দেউতাক তুমি যদি মৰম কৰিলা হয় তুমি মা দেউতাক তুমি তেতিয়াহ'লে জীৱনৰ আটাইতকৈ ডাঙৰ দুখটো নিদিলা হয় কাৰণ তোমাৰ মা দেউতাইহে জানে তোমাক জন্ম দি লালন পালন কৰি ইমানখিনি ডাঙৰ কৰাটো কিমান কষ্টকৰ তুমি জীৱনৰ আটাইতকৈ দুখটো মা দেউতাক দি যাব ক'ত সাহস পালা এইটো কথাৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব তুমি স্বৰ্গত গৈ নৰকত গৈ হ'লেও দিব লাগিব কাৰণ তোমালোকে টিকটকত লাইভ কৰি কি কৰিছা ইনস্পায়াৰ্ড কৰিছা যে কোনোবা মানে কি মানে আত্মহত্যা বস্তুটো ইমান সহজ আত্মহত্যা ট্ৰেণ্ড আনিছা টিকটকত লাইভ কৰি মানুহক কৈছা মানুহৰ বাইক লৈছা মানুহে তোমাক কৈছে নকৰিবা তাৰপাছত তুমি কৰিছা তেতিয়াহ'লে টিকটকত কিয় লাইভ দিছিলা তুমি যদি কাৰো কথা নুশুনাই তুমি এটা খুদগৰ্জ তুমি কেৱল সদায় নিজৰ কথাটো জানা আৰু কৈছা ভিডিঅ'টোত যে আগদিনাখন তুমি তোমাৰ বয়ফ্ৰেণ্ডক ভাল নাপাওঁ বুলি কৈছা সি তাৰ কাৰণে মোবাইল চুইচ অফ কৰি আত্মহত্যা কৰি দিছে মোৰ হাঁহি উঠে ইমান বুৰ্বক ল'ৰা এটাক তুমি ভাল পাই আছিলানে যে কোনোবাই ভাল নাপাওঁ বুলি ক'লে সি আত্মহত্যা কৰি দিব আৰে তোমালোকৰ মা দেউতাই কেতিয়াবা কয়নে আমাৰ মা দেউতাই এতিয়াও ঘৰৰ পৰা বাহিৰ হৈ যায় নালগে যা কি বাপেৰ তলত খাই থকাৰ কাৰণে জন্মিছা নেকি এনেকৈ কয় বহুত কিবা কানি কয় তাৰমানে কি মই আত্মহত্যা কৰি দিম মোৰ কি একো দম নাই আজিকালি মানে সৰু একদম যিকোনো প্ৰব্লেম হৈছে সৰু পথটো হৈছে আত্মহত্যা যিয়ে নহওক জীৱন যুঁজৰ পৰা থাপকৈ হাতেৰে দিম আৰু তোমালোকে যিবিলাকে এই ক্ষেত্ৰত ধৰক প্ৰেমৰ ক্ষেত্ৰতে যিবিলাকে ডিপ্ৰেশ্যনত আছা তোমালোকক এটা ভাল কথা কওঁ মই আগৰ এটা ভিডিঅ'ত কৈছোঁ যে এনেকুৱা ডিপ্ৰেশ্যনত থাকিলে সেই কথাটো চিন্তা কৰি নাথাকিবা এনিটাইম কাৰণ যেতিয়ালৈকে চিন্তা কৰি থাকিবা তেতিয়ালৈকে তোমালোকৰ একদম আগুৰি ধৰি থাকে কিবা কৰোঁ সেনেকৈ ধৰি থাকে গতিকে এটা কথা কৈছোঁ যদি কিবা ধৰা মেণ্টেলি প্ৰেছাৰ পাই আছা কিবা সেই চেপ্টাৰটোৰ পৰা আঁতৰত যাবা যাই মাত্ৰ হয়তো কিবা বেলেগ কাম কৰিবা যদি প্ৰেমৰ ডিপ্ৰেশ্যন আছে বাবা খাবা মই আৰু বেলেগ কৰোঁ বাবা খাবা একো নহয় অলপ মাথাটো পাতল হৈ থাকোঁ তথাপি নম্ৰ তুমি আত্মহত্যা কৰিব নাযাব বাবা খালেও পাছত এৰব পাৰি কিন্তু যদি আত্মহত্যা কৰে তোমাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দুখটো মায়ে পাব বা দেউতাই পাব গতিকে তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা নকৰিবা কোনেও যোনে ডিপ্ৰেশ্যনত আছা কাৰণ ডিপ্ৰেশ্যনত আমিও আছোঁ আমিও প্ৰেম কৰিছোঁ আমিও ঠগ খাইছোঁ তাৰমানে আত্মহত্যা কৰিম নেকি আমিতো 5 বছৰ ধৰি প্ৰেম কৰিছিলোঁ 5 বছৰত 2বাৰকৈ ঠগ হৈছে আৰু তথাপিতো জীয়াই আছোঁ জিন্দা আছোঁ কিয় জিন্দা আছোঁ তাইক দেখেহে যাম হয় না নহয় গতিকে ইনচাল্ট হয়তো কোনোবাই জীৱনত প্ৰতাৰণা কৰা এইবিলাকক নিগেটিভলি নল'বা পজিটিভলি ল'বা ইনচাল্ট বা প্ৰতাৰণা হৈছে মানে এটা চিংগাৰী মানে তোমাক উঠাই নিব পৰা এটা চিংগাৰী মানে যিটো যদি তুমি বেকবণ্ডত ৰাখি যিটো তুমি সাহসত মানে এই মোক এনেকুৱা কৰিছে বা ই ইনচাল্ট কৰিছে তাৰ কথাটোক তুমি উল্টা কৰি তুমি আগুৱাই যাব পৰা এটা আহিলা গতিকে এই কথাটো মন কৰিবা সদায় আৰু জীৱনত এনেকুৱা ভুল নকৰিবা আমি নিবিচাৰোঁ অসমৰ ল'ৰা ছোৱালী বা ভাৰতবৰ্ষৰে কোনোৱে হওক বা এনেকুৱা পথ বাছি নলওক কাৰণ জীৱনটো এবাৰে পোৱা যায় এই জীৱনৰ ৰং চং নেদেখোঁতে বহুতে আত্মহত্যা কৰে গতিকে সকলোকে কৈছোঁ যে জীৱনটো
ভালদৰে মানে ভালদৰে চলা। আৰু যদি কাৰোবাৰ একদম এনেকুৱা খায়াল আছে ডিফেন্স চিফেন্সে যাবা ভাই বৰ্ডাৰত মৰবা, অন্তত চেলুট পাব, মাৰোতে ঔষধ থাকিব মোৰ ল'ৰাটোই যে বৰ্ডাৰত যাই মানে দেশৰ হৈ মৰিছে। সেইখিনি কথাই কৈছোঁ। আৰু মোৰ এই ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টো পাব লাগে। ষ্ট্ৰেছ ডিপ্ৰেশ্যন পাগল হৈ গৈছে মানুহে, মানে কেৱল আত্মহত্যাৰ ট্ৰেণ্ড আনিব খুজিছে। মই ৰিকুৱেষ্ট কৰিছোঁ যদি বহুত প্ৰব্লেম তেতিয়াহ'লে একোখন পৰ্ণ ফিল্মকে চাবা দিনত, একো প্ৰব্লেম নাই। পৰ্ণ ফিল্মৰ প্ৰেমত পৰিবা, এনেকুৱা প্ৰেমে যদি তোমাক আত্মহত্যা কৰে, পৰ্ণ ফিল্মৰ প্ৰেমে তোমাক আত্মহত্যা নকৰায়। মই এইখিনিয়ে ৰিকুৱেষ্ট কৰিছোঁ।